এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোক সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই হাঁহ আৰু কোমোৰাৰ মাংস বনাম। আজি ফাৰ্ষ্ট টাইম হাঁহ আৰু কোমোৰাৰ মাংস বনাম, গতিকে কেনেকুৱা হয় নাজানো। বলকচোন আপোনালোকক দেখাওঁ মই কেনেকৈনো বনাওঁ আজি হাঁহ আৰু কোমোৰাৰ মাংস। এয়া মই লৈছোঁ অলপমান হাঁহৰ মাংস, এয়া কোমোৰা আৰু এয়া আলু লৈছোঁ। এয়া মাংসখিনি ভালদৰে এতিয়া মই মেৰিনেট কৰি ল'ম। সকলোৰে ৰন্ধা ষ্টাইলটো বেলেগ বেলেগ হয়। এতিয়া মই মেৰিনেট কৰিবলৈ অলপমান দিছোঁ এয়া হালধি, অলপমান এয়া ৰেড চিলি পাউডাৰ আৰু সোৱাদ অনুসৰি অলপমান নিমখ দিম। আৰু এতিয়া মই এয়া ভালদৰে এতিয়া সানি ল'ম। আপোনালোকে অকণমান মিঠাতেলো দিব। মই মিঠাতেল দিয়াৰ সময়ত মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ, পাহৰি থাকিলোঁ অৱশ্যে মই। এয়া দেখিছে কালাৰটো ইমান ধুনীয়া আহিছে, ভালদৰে মই সানি লোৱা হৈ গৈছে গোটেইখিনি। এতিয়া আকৌ মাংসখিনিত মই কেইটুকুৰামান কাটি থোৱা পিঁয়াজ দি দিছোঁ আৰু অলপমান নহৰু আদা পেষ্টটো ইয়াত দি দিছোঁ, দি পেলাই সানি পেলাম ভালদৰে। সানি পেলাই মই 10-15 মিনিটমানৰ বাবে থৈ দিম ভালদৰে ঢাকি। এয়া দেখিছে ভালদৰে সানি পেলাম। মাংস যিমান দেৰি মেৰিনেট কৰি ৰখা হয় সিমানেই বেছি টেষ্টি হয়। এয়া মই মাংসত দিবলৈ কাটি লৈছোঁ পিঁয়াজ, আদা নহৰু পেষ্ট, দুটামান জলকীয়া, তেজপাত, ইলাচি, ডালচেনি আৰু কেইটামান গোটা জিৰা, কেইটামান জালুকো পিচি ল'লোঁ। হাঁহ আৰু কোমোৰাৰ লগত জালুক নহ'লেতো ভালেই নালাগে খাবলৈ, হয় নাই বাৰু? আৰু তাতে মই জালুক খাই খুবেই ভাল পাওঁ, সেইবাবে কেইটামান সৰহকৈ ল'লোঁ। এতিয়া এয়া গেছটো অন কৰি এখন কেৰাহী লৈ লৈছোঁ। কেৰাহীখন অলপ দেৰি গৰম হ'বলৈ দিওঁ। কেৰাহীখন গৰম হৈ গৈছে, সেইবাবে তেল অলপ দি দিছোঁ, মিঠাতেল। হাঁহৰ মাংসৰ পৰা এনেও তেল ওলাবই, সেইবাবে মই কমকৈ তেল ইউজ কৰিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত মই এতিয়া গোটা জিৰা, তেজপাত, ডালচেনি, ইলাচি এই গোটেইখিনি দি দিম। এইখিনি অকণমান ভালদৰে লৰাই লওঁ। তাৰপাছত এতিয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ভালদৰে ৰঙচুৱা নোহোৱালৈকে ভাজি থাকিম। পিঁয়াজখিনি অলপ দেৰি ভজাৰ পিছত নহৰু আদা পেষ্টখিনি দি দিছোঁ। লগত দুটামান জলকীয়া দি গোটেইখিনি এতিয়া ভালদৰে ভাজি পেলাম। নহৰু আদা পেষ্টখিনিও ভালদৰে ভাজি ল'ম। এইখিনি ভালদৰে ভজা হৈ গৈছে। এতিয়া মই মাংসখিনি দি দিম। এয়া দেখিছে ইমান ধুনীয়া কালাৰ আহিছে। মাংসখিনি মেৰিনেট কৰি থৈছিলোঁ, এইখিনি এতিয়া ইয়াত ঢালি দিম। এতিয়া ভালদৰে এইখিনি লৰাই দিম। লৰাই পেলাই ভালদৰে ফ্ৰাই হ'বলৈ দিব লাগিব। এতিয়া অলপ দেৰি ঢাকি দিম। এয়া দেখিছে মাংসৰ পৰা তেল ওলাইছে লাহে লাহে, আৰু অলপ দেৰি এনেদৰে ফ্ৰাই হ'বলৈ দিম। অলপ ফ্ৰাই হৈছে আৰু অলপ দেৰি ফ্ৰাই হ'বলৈ দিম। যিমান দেৰি মাংসটো ফ্ৰাই হয় সিমানেই ভাল লাগে খাই। এতিয়া আকৌ অলপ দেৰি ঢাকি দিম। এয়া দেখিছে মাংসৰ পৰা পূৰা ভালদৰে তেল ওলাই গৈছে, মানে ভালদৰে ফ্ৰাই হৈ গৈছে। এতিয়া মই পিচি থোৱা সেই জালুকখিনি দি দিম। মই জালুকৰ পৰিমাণটো সৰহ হ'লেহে হাঁহৰ মাংস খাই ভাল পাওঁ, সেইবাবে মই অকণমান সৰহকৈ দিছোঁ জালুক। এতিয়া ভালদৰে মই এইখিনি মিক্স কৰি পেলাম। মিক্স কৰি অলপ দেৰি ঢাকি ৰাখি থৈ দিম। এয়া মাংসখিনিৰ পৰা ভালদৰে তেল ওলাই গৈছে, মাংসখিনি ভালদৰে সিজি গৈছে, গতিকে এতিয়া কোমোৰা আৰু আলু দিব পৰা হৈ গৈছে। এয়া এতিয়া কোমোৰাখিনি দি দিছোঁ, লগতে আলুখিনিও একেলগতে দি দিম। এতিয়া ভালদৰে এইখিনি লৰাই দিম। সোৱাদ অনুসৰি মই আকৌ অলপমান নিমখ দি দিছোঁ, কাৰণ মেৰিনেট কৰোঁতে মই মাংসত অলপ নিমখ দিছিলোঁৱেই, সেইবাবে মই আকৌ কমকৈ অকণমান নিমখ দি দিছোঁ। আৰু ভালদৰে এতিয়া এইখিনি লৰাই পেলাই অলপ দেৰি ঢাকি ৰাখিম। এতিয়া আকৌ অলপ লৰাই পানী দি দিম মাংসখিনিত।
এতিয়া ভালদৰে লৰাই পেলাই মই এইখিনি এতিয়া ঢাকি দিম। এয়া মোৰ কোমোৰা আৰু আলু সিজিছে আৰু অলপ কোমোৰাখিনি সিজিবলৈ দিব লাগিব, কোমোৰাখিনি গলিব। এয়া মোৰ হাঁহ আৰু কোমোৰা মাংস ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে আপোনালোকে জনাব, মই কাৰণ ফাৰ্ষ্ট টাইম বনাইছোঁ এয়া মাংস। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, গতিকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু কেনেকুৱা হৈছে মাংসটো প্লিজ মোক কমেণ্টত জনাব। আজিলৈ আহিছোঁ, ধন্যবাদ।